পথাৰত মৈ দিছে গৰুৰ সলনি ঘোঁৰা অথবা মানুহৰ দ্বাৰাই। চেলো মেচিনৰ সলনি পানী দিছে টিনৰ সামগ্ৰী অথবা ডোনেৰে। এয়াই কৃষি বিভাগৰ উন্নয়নৰ নমুনা। যি সময়ত ৰাজ্য চৰকাৰে কৃষি বিভাগৰ চাকৰিৰ বাবে বিভিন্ন পদত পত্ৰ আবেদন আগবঢ়াইছিল, সেই সময়তে দুখীয়া কৃষকৰ এনে দুৰাৱস্থাই চকু কপালত তুলিব আপোনাৰ। এনেকুৱা নাই আৰু চৰকাৰৰ পৰা এনেকুৱা মিচিং নাই, এনেকুৱাকৈ টিঙি দি দিয়া যায়। হয়তো আৰু সেই পুৰণা বস্তু হেৰিয়ে দিয়া যায়, পদ্ধতিৰে দিয়া যায়। আৰু চৰকাৰেতো অনুদান দিব লাগে, কিন্তু আমাক দিব নিদিয়ে। আকৌ নিজৰ সপোনৰ পথাৰখনত মৈ দিবলৈ নাই এহাল গৰু, পানী দিবলৈ নাই এটা চেলো মেচিন। ঘোঁৰা অথবা মানুহৰ দ্বাৰাই দিছে পথাৰত মৈ। গৰু নাই, সেইকাৰণে ধামা দি পানী দি আছোঁ ক্ষেত্ৰত। মিচিং একো নাই। মই গৰীব দুখীয়া খেতি পথাৰত কাম কৰোঁ, গৰু চৰু নাই একো, সেইকাৰণে টিনে দি পানী দি আছোঁ খেতি। আৰু যিটো মই দি আছোঁ মানুহ দি আছোঁ কষ্ট কৰি পৰা। আপোনালোক পৰিয়ালৰ সমস্ত মানুহে এই কৰ্মই কৰে? চব গোটেইখিনি পৰিয়ালৰ মানুহ এই কাম কৰোঁ। কোনো আজিলৈকে চৰকাৰীভাৱে সুবিধা পোৱা নাই। এয়াই পৰিৱৰ্তনকামী চৰকাৰখনৰ উন্নয়নৰ নমুনা। কামৰূপ জিলাৰ বকুৰ মালিবাৰীৰ বিভিন্ন স্থানত এই দৃশ্য এতিয়া উপলব্ধ। কৃষকৰ এনে দুৰাৱস্থাই এতিয়া চকু কপালত তুলিছে সৰ্বসাধাৰণ জনতাৰ। চৰকাৰৰ সাহায্য পুঁজিৰ পৰা এইসকল কৃষকে লাভ কৰা নাই কোনো ধৰণৰ সাহায্য। অৰ্থৰ অভাৱত এইসকল কৃষকে ধনৰ অভাৱত কিনিব পৰা নাই এহাল গৰু, নাই এটা চেলো মেচিন। কেৱল মাত্ৰ পুৰণি পদ্ধতিকে সাৰথি কৰি এইসকল কৃষকে কৰিছে পথাৰত ইৰি ধানৰ খেতি। গাঁঠিৰ ধন খৰচ কৰি বজাৰৰ পৰা কৃষকসকলে ক্ৰয় কৰিছে ইৰি ধানৰ বীজ। আপুনি কি খেতি কৰিছে এইবাৰ ইৰি খেতি কৰি আছে। কিমান বিঘা কৰিছে? 3 বিঘা কৰিছে। চৰকাৰী এটা ব্যাকৰণ বিভাগ আছে, কৃষি বিভাগ, মই একো পোৱা নাই। একো পোৱা নাই। খা খবৰ লৈছিল না কিবা? খা খবৰ লৈছিলোঁ, একো বিধানো দিয়া নাই, একো কিবা চৰকাৰে সহায় কৰা নাই। উল্লেখযোগ্য যেন বকুৰ কৃষি বিভাগৰ অধীনত এইসকল দুখীয়া কৃষকে লাভ কৰা নাই কোনো ধৰণৰ সাহায্য পুঁজি। খবৰ ল'বলৈ আহৰি নাই এডিঅ' অথবা গ্ৰাম সেৱকৰ। কেৱল মাত্ৰ আওপুৰণি পদ্ধতিৰে এইসকল দুখীয়া কৃষকে গাঁঠিৰ ধন খৰচ কৰি কৰিবলগীয়া হৈছে ইৰি ধানৰ খেতি। নগৰ বেৰাৰ পৰা ৰবিল হুছেইনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 7।